এয়া লখিমপুৰ টিমে ৱৰ্কশ্বীট প্ৰিপেৰেশ্যন কৰি আছে আৰু লখিমপুৰ টিমৰ বিষয়টো হৈছে যে লখিমপুৰ জিলাৰ সকলে বিষয়বস্তু পাইছে মাইণ্ড মেপিং মানে হ'ল কি যে এটা বৰ্ণ লিখি দিয়া হ'ব, তাৰ লগত সংগতি থকা আৰু বৰ্ণবিলাক ল'ৰা ছোৱালীয়ে নিজে লিখিব, তেনেধৰণৰ বনাই আছে। আৰু হয়তো শব্দ যদি হয়, এটা শব্দ দিয়া যাব আৰু সেই শব্দৰ পৰা আৰু কি শব্দ হ'ব পাৰে তাৰ লগত সংগতি থকা, বা এটা বাক্য লিখি দিয়া হ'ব, তাৰ লগত কি বাক্য আৰু হ'ব পাৰে, তেনেধৰণৰ ইয়াক কোৱা হৈছে মাইণ্ড মেপিং। তো মাইণ্ড মেপিঙৰ ওপৰত লখিমপুৰ জিলাৰ সকলে ইয়াতে কৰি আছে। তো লখিমপুৰ বুলি ক'বলৈ দুটা প্ৰজেক্টৰ একেলগে আছে, এটা হ'ল চাকেল আৰু এটা হ'ল ACLG, গোটেইখিনিয়ে একেলগে কৰি আছে। আৰু ইয়াত মুঠ আমাৰ 11জন সদস্যসকলে একেলগে কৰিছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। আৰু তাৰে এনেধৰণৰ ছবি আঁকিছে, ছবি অঁকা দেখা পোৱা গৈছে। আৰু লগতে এনেকৈ বহুত শব্দবিলাক গঠন কৰিছে, প্ৰত্যেকে সক্ৰিয়ভাৱে এনেধৰণে অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখা পাইছে এয়া হ'ল ৱৰ্কশ্বীট প্ৰিপেৰেশ্যন কৰিছে। ৱৰ্কশ্বীটৰ কনচেপ্টটো হ'ল যে যি সময়ত ক'ভিড পজিটিভ হ'ল, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ পৰা বহুত দূৰত্বত থাকিবলগীয়া হৈছিলে, মানে স্কুলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিলে। তেনে সময়ত তেওঁলোকৰ অভ্যাসটো অব্যাহত ৰাখিবৰ কাৰণে, তেওঁলোকৰ যাতে লিখা পঢ়াৰ অব্যাহত থাকে, তাৰ কাৰণে ৱৰ্কশ্বীট দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। সেই ৱৰ্কশ্বীট এটা ষ্ট্ৰাকচাৰ লেভেলত, এটা সংগঠিত ৰূপত যাতে বনাব পাৰি, তাৰ কাৰণে আমাৰ সদস্যসকলে এনেধৰণে ৱৰ্কশ্বীট প্ৰিপেৰেশ্যন কৰিছে। ইয়াত মুঠ 41জন সদস্যসকলে উপস্থিত হৈছে। প্ৰতিটো গ্ৰুপত যদি আপোনালোকে চায়, এনেকৈ বেলেগ বেলেগ গ্ৰুপত আপোনালোকে দেখা পাইছে যে বহুকেইটা গ্ৰুপ আছে, 7টা গ্ৰুপ আছে টোটেল। 7টা গ্ৰুপে এনেধৰণে ৱৰ্কশ্বীট প্ৰিপেৰেশ্যন কৰাত ব্যস্ত আছে। আৰু আমাৰ যিসকল প্ৰশিক্ষক আহিছে, তেখেতসকলে এনেধৰণে তেওঁলোকে নিৰীক্ষণ কৰিছে, কোনে কেনেধৰণে কৰি আছে সেইখিনি প্ৰশিক্ষকসকলে নিৰীক্ষণ কৰি আছে। প্ৰশিক্ষকসকল হৈছে NCERT আৰু SCERT যিসকল প্ৰশিক্ষক আছে, তেওঁলোকে আমাক প্ৰশিক্ষণ দি আছে। তো এনেধৰণে গ্ৰুপে কামবিলাক কৰি থকা দেখিবলৈ পোৱা গৈছে। তো আমি আশা কৰিছোঁ যে আজিৰ প্ৰশিক্ষণৰ শেষত ভাল আৰু আদৰ্শ ৱৰ্কশ্বীট ওলাই আহিব। আৰু ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল আৰু এটা বস্তুলৈ লক্ষ্য ৰখা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যাতে এটা মনোগ্ৰাহী তেওঁলোকৰ পঠন সামগ্ৰী পায়। আৰু শিক্ষকসকলে যিটো গতানুগতিক শিক্ষাদান কৰি আহি আছে, সেই গতানুগতিক শিক্ষাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যিটো গেপ হৈছে, এই গেপটো কভাৰ কৰিব পৰা নাই। গতিকে তেওঁলোকে যাতে অলপ মনোগ্ৰাহী পদ্ধতিৰে তেওঁলোকে যাতে অধ্যয়ন কৰিব পাৰে, আৰু যিখিনি তেওঁলোকে কৰিব পৰা নাই, পঢ়িব পৰা নাই, সেইখিনি যাতে এই প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে যাতে পায়, তাৰ কাৰণে এনেধৰণে এইবিলাক প্ৰচেষ্টা চলোৱা হৈছে, ৱৰ্কশ্বীট বনোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলক দিয়ে যাব এই ৱৰ্কশ্বীটখিনি, আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰত সেইখিনি অনুশীলন কৰিব। তাৰ পৰা আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতি হ'ব। আৰু বিশেষকৈ ইয়াৰ আগতে যিটো গুণোৎসৱ হৈ গ'ল, সেই গুণোৎসৱত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে C আৰু D গ্ৰেড পাইছিলে, সেই C আৰু D গ্ৰেড পোৱা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক A বা B লৈকে কেনেকৈ আমি উঠাই আনিব পাৰোঁ, তেওঁলোকক আপগ্ৰেড কৰিব পাৰোঁ, তাৰ কাৰণে এই প্ৰচেষ্টা লোৱা হৈছে। গতিকে এই ৱৰ্কশ্বীট যিটো আমাৰ এটা পদ্ধতি, এই ৱৰ্কশ্বীট পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক CDৰ পৰা AB লৈ আপগ্ৰেড হোৱাত যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে এনেকৈ ধৰণে আমি গুৱাহাটীৰ আজাৰাত স্থিত CDI নামৰ প্ৰশিক্ষণ কেন্দ্ৰত এনেদৰে আমি গোট খাইছোঁ, মুঠ 7টা জিলাৰ। তো এই 7টা জিলা হৈছে আপোনালোকক মই দেখুৱাম, তালিকাটো আছে যে এই 7টা জিলা হ'ল কামৰূপ, বিশ্বনাথ, বাক্সা, নলবাৰী, বৰপেটা, লখিমপুৰ,
আৰু ধেমাজি এই 7টা জিলাৰ মুঠ প্ৰশিক্ষাৰ্থীসকল ইয়াত উপস্থিত আছে আৰু তেওঁলোকে প্ৰশিক্ষণ লৈ আছে। এখন জিলাৰ এটা টেবুলত আছে, তেনেকৈ 7খন জিলাৰ 7টা টেবুল ইয়াতে দেখা গৈছে। আপোনালোকে কোনখন জিলা আছিলে? বৰপেটা। এখেতসকল হ'ল বৰপেটা জিলাৰ। তাৰপাছত মই দেখুৱাম আপোনালোকে কোনখন জিলাৰ আছিলে? এয়া হ'ল বাক্সা জিলাৰ প্ৰশিক্ষাৰ্থীসকলে। এয়া আছিলে বাক্সা। তাৰপিছত আপোনালোকে কোনখন জিলা আছিলে? নলবাৰী। এয়া দেখা গৈছে নলবাৰী জিলাৰ। তাৰপাছতে এয়া আপোনালোকে কামৰূপ নহয় জানো? এয়া হ'ল কামৰূপ জিলাৰ প্ৰশিক্ষাৰ্থীসকল হয়, কামৰূপ। তাৰপাছতে আমি ইয়াত চাওঁ, ইয়াত 2টা জিলাৰ একেলগে বহিছে। এইখিনি বিশ্বনাথ আৰু ধেমাজি। এইখিনি হ'ল এই বাওঁফালৰ, আপোনালোকে বিশ্বনাথ নহয় জানো? হয়, এইফালৰখিনি বিশ্বনাথ আৰু এইফালে হ'ল এইখন টেবুল হ'ল ধেমাজিৰ। তাৰপিছতে আমি শেষত চাওঁ যে এইখন হ'ল লখিমপুৰ। এইটো হ'ল লখিমপুৰ জিলাৰ প্ৰশিক্ষাৰ্থীসকল। এনেকৈ মুঠ 41জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু আশা কৰা হৈছে এই প্ৰশিক্ষণৰ শেষত এটা আদৰ্শ ৱৰ্কশ্বীট ওলাই আহিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ প্ৰশিক্ষণ লোৱা সকলৰ মাজত আমাৰ কিছুমান মাতৃ আছে যিসকলে শিশুসকলকো লগত লৈ আহিছে আৰু আমি দেখিব পাইছোঁ এনেকৈ শিশুসকলে ইয়াত ট্ৰেইনিঙৰ সময়ত তেওঁলোকো ব্যস্ত আছে, তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই। আমি দেখিছোঁ শিশু এগৰাকীও আছে আমাৰ মাজত, তেওঁ নিজৰ কামত ব্যস্ত, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই। তো অকণমান কি বনালে অকণমান আপোনালোকে দেখুৱাই দিয়কচোন। এয়া হ'ল ছবি আঁকিছে এইটো। তাৰপিছত ইফালে দেখা গৈছে এয়া এনেধৰণৰ TLM-বিলাক হৈছে, এয়া ছবি আঁকিছে। এইফালে আপোনালোকে শব্দ গঠন কৰিছে না? এইখিনিত হৈছে, এইটো হ'ল শব্দ গঠন কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। হয়, আৰু ক'ত কেনেকৈ কি কৰিছে চাওঁ। ইয়াতে আমাৰ প্ৰশিক্ষকসকলে এনেধৰণে প্ৰতিটো গ্ৰুপে গৈ তেওঁলোকে সহায় কৰি আছে। প্ৰশিক্ষকসকলে দেখা পাইছে আপোনালোকে। তো এয়া হ'ল প্ৰশিক্ষণৰ। তো আপোনালোকক মই গোটেইখিনি একেলগে দেখুৱাব পৰা নাই, এইখিনি দেখুৱাইছোঁ। তো আপোনালোকক এটা অনুৰোধ কৰিম, যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগে বা কিবা লাভৱান হ'বলগীয়া নিচিনা লাগে, তেতিয়াহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ' ভাল লাগিছে যদি এটা লাইক কৰি দিব আৰু ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। লগতে ইয়াৰ পৰা মই কিবা যদি কোৱাত থাকি গৈছে, তেনেকুৱা কথা আছে, আপোনালোকে আৰু অলপ বুজিবলগীয়া আছে, তেতিয়াহ'লে কমেণ্ট কৰি আপোনালোকে সুধিব আৰু মই চেষ্টা কৰিম আপোনালোকক সেইখিনি জনাবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ। আপোনালোকে নিজৰ যত্ন লওক। ধন্যবাদ।